everyone, welcome back to my YouTube channel আৰু দীপিকা কোঁৱৰ আছামিজ গাৰ্ল চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লক্ষী পূজা কেনেকৈ পালন কৰোঁ আমাৰ ঘৰত দেখাই আছোঁ সকলো। বৰমা ঘৰত আহি মই এইবিলাক কৰি আছোঁ। কাইলৈ লক্ষী পূজা আৰু এইবিলাক মানে কৰি আছে আৰু এইবিলাক ঠিক কৰি আছে, ভাল হোৱাই নাই, লাগি থাকা আৰু দেই। এইবোৰ আমি কাইলৈ খাবলৈ যোগাৰ কৰিছোঁ। আটা ইয়াত এইখিনি আছে, এইখিনি আকৌ ইয়াতো আছে মানে আটাই আৰু আটা কাইলৈ জিন্দাবাদ হ'ব। লক্ষী পূজাৰ দিনা আমাৰ ঘৰত আটা খোৱা হয় ৰাতি। দেখাইছোঁ খাম মানে বনাব যেতিয়া তেতিয়া দেখাম দেই। অ'কে, এতিয়া অলপ এয়া আমি দুইজনীয়ে লগ লাগি এইবিলাক লাইট লগালোঁ, লাইট ফিটিং কৰিলোঁ। মা আৰু ভাইটি মানে দুইটা নাই আৰু ডিমৌ গৈছে এফালে, বিয়া আছিলে, বিয়া খাব গৈছে। আৰু বা মই মিলি এইবিলাক লাইট চাইট জ্বলাই লৈছোঁ। একদম ফুলৰ ওচৰতে মানে এইবিলাক দি দিছোঁ ধুনীয়াকৈ, এইবিলাক বৰ্ড ফিটিং কৰি লৈছোঁ দুইজনীয়ে। তাৰপৰা এনেকৈ ইয়াৰ পৰা একদম লগাই দিছোঁ আৰু এনেকৈ চাই থাকক আৰু কি হৈছে। ধুনীয়া লাগিছে নাই কমেণ্ট কৰি জনাব। আপোনালোকে কেনেকৈ কৰিলে উদযাপন কমেণ্ট কৰি জনাব। ভাল লাগিছেনে বাৰু? আৰু এই লাইটটা লগাইছোঁ, এই লাইটটো অলপ দেৰিকৈ জ্বলাই আছোঁ, দেখাই আছোঁ আপোনালোকক। আৰু এইটো লাইট লগাই দিলোঁ, একদম ফিটিং কৰি দিলোঁ আমি। এয়া চব কি ধুনীয়া লাগিছে ঘৰটো। আৰু মই অলপ পাছত বৰমা ঘৰত যাম, বৰমা ঘৰত কি কৰিছে দেখাম আপোনালোকক, চাই থাকিব আৰু ভিডিঅ'টো দেই। মই এতিয়া নতুন গামোচা এখন উলিয়াই লৈছোঁ আৰু মানে গামোচা মই বিচাৰি নাপালোঁ, সেইকাৰণে এইখন গামোচা লৈ লৈছোঁ। আমি এতিয়া সেৱা কৰিমগৈ, দেখাই আছোঁ সকলোকে। আৰু এইবিলাক মানে ঠিক কৰিছে আৰু যোগাৰ কৰিছে ভঁৰালত দিবলৈ এখন চাকি দেখিছে। আৰু পুখুৰী পাৰলৈ যাম এতিয়া, পুখুৰী পাৰৰ তাত চাকি দিমগৈ। ধান আছে, ধানৰ আমি মানে আৰু লক্ষী পূজা পালন কৰিম কেনেকৈ, চাই থাকিব আৰু শেষলৈকে ভিডিঅ'টো। আৰু মোক কেনেকুৱা লাগিছে বাৰু, মই আজি এনেই আৰু এনেকৈ চিম্পুলকৈ আছোঁ, লিপষ্টিক অকণমান লগাইছোঁ আৰু আন একো নাই কোৱা। আৰু মই দেখাই থাকিম আপোনালোকক, ব'লক মোৰ লগতে পুখুৰী পাৰলৈ যাওঁ। গৈছোঁ এতিয়া মই পুখুৰী পাৰলৈ যাম, চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে। আন্ধাৰ হ'লেই আৰু যাওঁ। মই পুখুৰী পাৰে আহি আছোঁ। এইফালে এটা পুখুৰী আছে, এইফালে এটা পুখুৰী আছে। আৰু বা আৰু বৌমা গ'লে মই লাহে লাহে গৈ আছোঁ আৰু পামগৈ। পৰিব লৈছিলোঁ একজনী, লতাই ধৰিলে গৈ ক'বা পালেগৈ মানুহজনী, পথাৰ পাই গ'লেহি। আগৰজনী বৌমা গৈ আছে, এজনী বা গৈ আছে পিছে আৰু মই গৈ আছোঁ আৰু ওচৰে। আজি মোবাইলটো বেয়া হৈছিলে নহয়, মই যেনে তেনে ঠিক কৰিছোঁ আৰু ভাল কৰি দিলোঁ। তাই ভাগৰ মোবাইলটো বেয়া হৈ গৈছিলে। সেয়া ফাইনেলি পথাৰ পাই গ'লোহি। আৰু এইবিলাক কি দেখিব, আন্ধাৰ হৈ গ'ল যে, 5:07 হ'লেই। ময়ো আহিছিলোঁ গামোচা চামোচা, ভিডিঅ' ক'বলৈ নহ'ল, ফটোকে দুকপি দি দিলোঁ আৰু দেই। কি হৈছে আমাৰ ঘৰ, এজনী বা দেখিছে নহয়, আৰু এইফালে বৌমা মই ঘৰলৈ যাম দেই। এইটো মোৰ বৌমা ঘৰ, দেখাই আছোঁ আপোনালোকক, চাই থকা চাকি কিন্তু নুমাই গৈছে আৰু দেই। এই আমাৰ ঘৰটো, সেইটো বৌমা ঘৰলৈ যাওঁ। বোলে বৌমা ঘৰত যাওঁ নে, ব'ল একজনী মা চাকিবোৰ মানে জ্বলাইছে, নুমাই গৈছে। কি ক'ম আৰু, বতাহ মাৰি আছে যে, তুমি নোৱাৰা। তোমাৰ অকল মোবাইল দি পাকি আমি ৰুটি চুটি বনাব লাগে আজি, সেইটো নাজানা? বনাবা নাই কোৱাচোন, বনাব লাগিব। মই বৌমা ঘৰলৈ আহিলোঁ, চাওক ইমান ধুনীয়া লাগিছে। এইযোৰা বেঙেনা গছ নে ফুল গছ? বেঙেনা গছ নে কি ফুল গছ? ফুল গছ হয়, ফুল গছ চৰি ৱাও, ধুনীয়া লাগিছে দেই তোমালোকৰ ঘৰটো। কৈ দিওঁ এয়া আমাৰ পুৰি, এইবিলাক বেলি আছে আমাৰ বাই, নহয় মই বনাইছোঁ, এনেই কৈছোঁ দেই বা। এয়া ৰুটি দেখিছে নহয়, মই দেখাই দিছোঁ ভালকৈ। এইবিলাক ৰুটি বুলি কয়। আৰু ৰুটিৰ লগতে আছে দালি। আজি এইবিলাকে খাম আৰু আমাৰ আজি নিৰামিষ খোৱা হয়, লক্ষ্মী পূজাৰ কাৰণে আমি এইবিলাকে খাওঁ। আৰু ইয়াত দালি দেখিছে নহয়, দালি আৰু আলু আছে আৰু দালি বুট আছে, এইবিলাক খাম আৰু এতিয়া। বাই বাই। খাই বৈ আজৰি হৈ এতিয়া আমি শুবলৈ লৈছোঁ।
এইবাৰ আকৌ এবাৰ অকণমান চেঞ্জ কৰি দিলোঁ অলপ আৰু শেষ হ'ল আৰু শুওঁগৈ আৰু এতিয়া গোটেই জিগজা লাইটৰে ভৰি গ'ল আৰু ঘৰটো এইটো আজিলৈ বাই বাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো বাই বাই থেংক ইউ ফৰ ৱাচিং